Hello everyone, good morning. Moi নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ৰাতিপুৱাই শুই উঠি গাখীৰতে মিকৈ পাকেট দি খাই লৈছো দিনটোৰ ভিতৰত কেতেকে খাবলৈ পাও নাজানো আৰু আপোনালোকে মোৰ ল'ৰাটোৰ জন্মদিনৰ ইমান ধুনীয়াকৈ আশীৰ্বাদ কৰিছে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছো বহুত মানে প্ৰণাম জনাইছো আৰু ডেকোৰেশ্যনটো এনেকুৱাই কৰিছো কেনেকুৱা লাগিছে জনাব দেই আমি বৰ্তমান অৰুণাচল ইটানগৰত আছো ইটানগৰ চিম্পুত আৰু ইয়ালৈ অহা আমাৰ 10-12 দিন মান হ'ল 10-12 দিনত ল'ৰাটোৱে যোনখিনি ল'ৰা ছোৱালীৰ লগত খেলিলে সেই ল'ৰা ছোৱালীখিনি এৰি আৰু মই লখিমপুৰলৈ যাব মন নগ'ল আৰু এই ল'ৰা ছোৱালীখিনিৰ লগতে ইয়াতে জন্মদিনটো পালন কৰক এনেকৈ মনতে ভাবিলো আৰু ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি 12 দিনৰ ভিতৰত এই 10-12 দিনত যেটো হি ফূৰ্তি পাইছে সেই ফূৰ্তিটো মই হাসি ৰাখো বুলি ভাবিলো এই ল'ৰা ছোৱালীখিনিৰ জৰিয়তে আৰু ইয়াতে সিহঁতক কিবা এটা খুৱাই থৈ যাব পাৰিলে মোৰ মনটো ভাল লাগি থাকিব নহয় জানো আৰু হেয়ে ভাবি পিনি ইয়াতে মানে বাৰ্থডেটো পালন কৰিব বুলি ললো আৰু কিনো সিহঁতৰ কাৰণে উলিয়ালো তাকে অকমান বলো ভিডিঅ'ৰ জৰিয়তে হাসি ৰাখো আৰু আপোনালোককো দেখাও আৰু এনেকৈ ভাবিলো সন্তানৰ মুখত হাঁহি দেখিলে মাক দেউতাকৰ তাতকো আৰু সুখ নালাগে আৰু নহয় জানো এই ভাবি পিনি তাৰ মুখত যোনটো হাঁহি দেখিলো ইয়াত আহি যিখিনি খেলিব পাৰিছে সেইখিনিকে বোলো হাসি ৰাখো ভাবিলো আৰু আগতে যোনখিনি আমি তাৰ জন্মদিনৰ মানে পালন কৰিছো তাত ইমান ল'ৰা ছোৱালী পাবলৈ দিগদাৰ হয় ওচৰে পাজৰে নাই আৰু ইয়াত এবাৰ মানে বহুতখিনি ল'ৰা ছোৱালী পালো ভাল লাগিছে হেতু কাৰণে যোনসকল টাইপে ল'ৰা ছোৱালী আহিব ন তেওঁলোকৰ কাৰণে স্পেশালি বইল মাংস ৰান্ধিলো আৰু আমাৰ যোনখিনি আকৌ বইল নখোৱা মানে ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে আকৌ এয়া বিলাহী আলু আৰু মাংস দি ৰান্ধিলো আৰু এইফালে আকৌ ৰান্ধিবৰ কাৰণে আছে আৰু এইফালে আকৌ মই ৰান্ধিয়ে আছো এটোত জাস্ট মানে বিলাহী পিয়াজ আৰু জলকীয়াহে দিম ডাইলৰ ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলো সিহঁতৰ কাৰণে ডাইলো আছে বাৰু চিৰঞ্জিত মই নামটো নাজানো না এখানে গান হ'ব চল কিমান কৰিলে তোমাক খাব নালাগে তুমি কৰিব লাগিব নি তোমাক বাচ্চা আছে তো নাই না आंटी हाँ मैंने की तुम इधर ना इधर है ना हैप्पी बर्थडे आपको आओ ना आपको आओ आओ ही को सुन आओ ना आओ सब आओ सब खड़े हो जाओ बेटा जाओ यहाँ में जाओ मम्मी है ना मत डरो हैप्पी बर्थडे टू यू आपको प्रथम तो